1669 চনৰ আজিৰ এই দিনটোত আলবাই ৰণ অৰ্থাৎ শৰাইঘাট যুদ্ধৰ 2 বছৰ আগৰ এই যুদ্ধত অসমৰ বীৰ সেনাই 10,000 বীৰ সৈনিকে জীৱন দান দিছিল, জীৱন বলিদান দিছিল। এই বীৰ শ্বহীদসকলক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ কাৰণে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয় অসম আৰু খিলঞ্জীয় আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগ আৰু আমাৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি এই স্মৃতি আলবাই ৰণৰ স্মৃতি দিৱস পালন কৰা হৈছে। বিশেষভাৱে মই পুনৰ এই বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। অসমৰ বীৰ লাচিত বৰফুকনকো মই সোঁৱৰণ কৰিছোঁ, কাৰণ শৰাইঘাট যুদ্ধ আলবাই ৰণৰ আগৰ পিছত শৰাইঘাট যুদ্ধ হৈছিলে। শৰাইঘাট যুদ্ধত মোগলক পৰাস্ত কৰিছিলে। ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ বীৰে মোগলক পৰাস্ত কৰিব পৰা নাছিলে। 17 বাৰকৈ অসম আক্ৰমণ কৰিছিল, 17 বাৰে পৰাস্ত হৈছিলে মোগলে। আৰু লাচিত বৰফুকনৰ নেতৃত্বত হোৱা শৰাইঘাট যুদ্ধত মোগলক সম্পূৰ্ণভাৱে পৰাস্ত কৰিছিল, আৰু যাৰ গৌৰৱ আজি আমি জাতিয়ে আজিও সোঁৱৰণ কৰি আছোঁ। এতিয়া আজি এই বীৰ শ্বহীদসকলক সোঁৱৰণ কৰাৰ লগতে আমাৰ জাতীয় বীৰ লাচিত বৰফুকনক মই সোঁৱৰণ কৰিছোঁ। আৰু বিশেষভাৱে এই আলবাই ৰনৰ যি স্মৃতিসৌধ, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সবল প্ৰচেষ্টাত আজি আলবাই ৰনৰ স্মৃতিসৌধ নিৰ্মাণ হৈ আছে। ইয়াত দেশ বিদেশৰ পৰ্যটকে আহি এই আলবাই ৰনৰ যি মহত্ব তাত প্ৰত্যক্ষভাৱে দেখিবলৈ পাব। গতিকে আজিৰ এই আলবাই ৰনৰ এই পবিত্ৰ দিনটোত যদিও আমাৰ কাৰণে দুখদায়ক, তথাপিতো এটা জাতি, এখন ৰাজ্যক ৰক্ষা কৰাৰ কাৰণে 10,000 সৈনিকে জীৱন দান দিয়া কথাটো আমাৰ নতুন প্ৰজন্মৰ এটা আদৰণীয়। দেশপ্ৰেম, একতা আৰু এটা ঐতিহ্য জীয়াই ৰখাৰ কাৰণে এনেধৰণে স্মৃতি দিৱসেৰে আমি জাতীয় বীৰসকলক স্মৰণ কৰাটো এটা আমাৰ জাতীয় দায়িত্ব। এই দিৱসটো ঐতিহাসিক দিন, আৰু আমি স্মৰণ কৰিব লাগিব সেই আলবাই ৰনৰ সেনানীসকলক। 10,000 মোগল সেনাক 2 ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰত যুদ্ধত পৰাস্ত কৰিছে। আৰু এই অনুষ্ঠানটো বিশেষকৈ অসম চৰকাৰৰ খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগ, কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফৰামে বহু দিনৰ পৰা পাতি আহিছে। আজি সেই বীৰ সেনানীসকলক আমি স্মৰণ কৰিছোঁ, আৰু আমাৰ ইতিহাস যি পটভূমি আছিল সেই পটভূমিক আজি আমি স্মৰণ কৰি নতুন প্ৰজন্মৰ এই আলবাই ৰনৰ যুদ্ধৰ বিষয়ে, আৰু যাৰ নেতৃত্ব সেই সময়ত চক্ৰধ্বজ সিংহ ডাঙৰীয়া নিজে ৰজা হিচাপে আছিল আৰু সেনাপতি আছিল বীৰ লাচিত বৰফুকন। এনেকুৱা বহুত ডাঙৰ ইতিহাস এখন। আৰু আজি কামৰূপ জিলা প্ৰশাসনে, বিশেষকৈ তেখেতসকলে অসম চৰকাৰ আৰু জাৰ্নেলিষ্ট ফৰামে এই অনুষ্ঠানটো পাতিছিল। আমি আছিলোঁ আজি ইয়াত। মোৰ ভাতৃপ্ৰতিম প্ৰকাশ দাস ডাঙৰীয়া আছে, DC ডাঙৰীয়া নিজেই উপস্থিত আছে, চৰকাৰৰ এডিশ্যনেল ছেক্ৰেটাৰী আহিছে, আৰু কামৰূপ জিলা প্ৰশাসন আৰু আমাৰ আপোনালোক জাৰ্নেলিষ্টসকলে এক খুব গুৰুত্ব ভূমিকা পালন কৰিছে। আমি ইয়াৰ ওপৰত আমি নিশ্চয় অনাগত দিনত এই যি পটভূমি বা যি স্থানত আমাৰ আজি আলবাই ৰনৰ ওপৰত আলোচনা, সেই স্থানৰ প্ৰকল্প নিৰ্মাণ হৈ আছে। আমি ভাবোঁ যে অসমৰ ইতিহাসত এই দিনটো এক আমাৰ কাৰণে চিৰস্মৰণীয় দিন হিচাপে সদায় আমি শ্ৰদ্ধা আৰু সোঁৱৰিব লাগিব, আৰু আমি গৌৰৱী অসমীয়া হিচাপে ইয়াক আগুৱাই লৈ যাব লাগিব বিশ্বৰ দৰবাৰত।